উঠিয়া প্ৰজন্মক আমি আহি থকা জীৱনৰ বাট নমস্কাৰ। বহু প্ৰতীক্ষাৰ অন্তত আজি হ'বলৈ গৈছে ফালাগুৰি পল্লা বজাৰত ফাইনেল খেলখন। প্ৰায় এমাহ জুৰি ফালাগুৰি পল্লা বজাৰত লায়ন্স ক্লাবৰ উদ্যোগত প্ৰাইজ মানি ফুটবল খেলখন চলি আছে আৰু আজি তেওঁলোকৰ ফাইনেল খেলখন হ'ব। বৰ্তমান ৰাতিপুৱাৰ ভাগৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে বৰষুণ দি আছে, পিছবেলালৈ কি হয় নাজানো। যি নহওক মই ভিডিঅ'টোৰ জৰিয়তে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ফালাগুৰি পল্লা বজাৰৰ সেই চূড়ান্ত খেলখন খুব ধুনীয়াকৈ আপোনালোকক মই দেখুৱাম। বিজয়ী দলসকলৰ পৰা মতামত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, লগতে কমিটিৰ বিষয়ববীয়াসকলৰ সৈতেও কথা পাতিম। যি নহওক খুব এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো কাট নকৰিব, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ব'লক আমি ফালাগুৰিৰ সেই পল্লা বজাৰৰ বিশেষ খেলখনৰ মাজলৈ। এয়া মই আহি ফালাগুৰি পল্লা বজাৰ পালোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে অগণন মানুহৰ সমাগম সন্মুখত আপোনালোকে ভিজুৱেলত দেখিবলৈ পাইছে। আৰু ক'ব বিচাৰিছোঁ বৰ্তমান 4 বাজিছে, খন্তেক পিছত খেল আৰম্ভ হ'ব আৰু চাৰিওফালে ডিউটি দি আছে পুলিচ প্ৰশাসনে, কাৰণ কিবা হয়তো গোলমাল হৈ যাব পাৰে বা নহ'বও পাৰে, তেনেকুৱা এটা ছেফটিৰ কাৰণেই প্ৰশাসনে ডিউটি দি আছে। যি নহওক খুব এটা ডিচিপ্লিন মেইনটেইন কৰা হৈছে, আপোনালোকে চাই থাকিব। মই ভিতৰলৈ যাম আৰু ভিতৰৰ পৰাও আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু দেখিবলৈ পাইছে অগণন মানুহৰ সমাগম হৈছে, পুনৰবাৰ কৈছোঁ। খেল চাবলৈ অহা দৰ্শকসকলৰ লগতে কমিটিৰ বিষয়ববীয়াসকলেও খুব সুন্দৰকৈ নৃত্য উপভোগ কৰি আছে। আপোনালোকক মই পৰিৱেশ দেখুৱাই দিছোঁ, খুব এটা ধুনীয়া পৰিৱেশ, চকুত লগা পৰিৱেশ। এয়া আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে অগণন মানুহ, সকলোৱে খুব সুন্দৰকৈ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰি আছে। এটা ভাল লগা এটা পৰিৱেশ। আৰু সন্মুখত আপোনালোকে দেখিবলৈ পাইছে আমাৰ সৰুপেটা অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সন্মুখত বহি আছে। খুব এটা আকৰ্ষণীয় পৰিৱেশ। আপোনালোকক মই গোটেই পৰিৱেশটো এবাৰ দেখুৱাব বিচাৰিছোঁ। আৰু তাৰ আগতে আপোনালোকক মই খেলুৱৈসকলৰ ভিজুৱেল আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তেওঁলোকে অলৰেডি খেলপথাৰত নামিছেই। খেলপথাৰত নামাৰ পিছত তেওঁলোকৰ যিখিনি নিয়ম, সেই নিয়মখিনি কৰা আপোনালোকে দেখিবলৈ পাইছে। চাওক, দুয়োটা দলে খুব সুন্দৰকৈ তেওঁলোকে কৰমৰ্দন কৰিছে। আৰু আপোনালোকক মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ কমিটিৰ বিষয়ববীয়াসকলে খুব ধুনীয়াকৈ সকলোখিনি মেইনটেইন কৰিছে। মই বিশেষ কথা ক'ব বিচৰা নাই, খেলটো কি বস্তু আপোনালোক জানে সেই কথা নকওঁ, মাত্ৰ এটাই কথা কওঁ, আপোনালোকে আটাইয়ে নতুন প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ কৰিব লাগিব। আৰু আপোনালোকে নিশ্চয় জানে যে খেলটো এতিয়া এটা মন্ত্ৰালয়ত পৰিণত হৈছে, যেনেকৈ শিক্ষা মন্ত্ৰালয়, খেল মন্ত্ৰালয়। এই খেল মন্ত্ৰালয়ৰ জৰিয়তে উঠীয়া প্ৰজন্মক আমি আহি থকা জীৱনৰ বাট আমি দেখাবৰ সুবিধা হ'ম। জীৱিকা উপাৰ্জনৰ আমি আহিলা হিচাপে তেওঁলোকক আমি আগবঢ়াই দিব পাৰিম। গতিকে এই বিষয়টো আলোচনা কৰি শিক্ষা ক্ষেত্ৰৰ লগতে এই খেল প্ৰতি মানুহক আগ্ৰহ কৰিব লাগিব। আৰু আপোনালোকে যিটো আজি ইয়াত যিটো আগ্ৰহ দেখাইছে, পৰিয়ালবৰ্গৰ ল'ৰা ছোৱালীকেও এনেকৈ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব লাগিব। আৰু খেলুৱৈকক শ্ৰদ্ধা জনাইছোঁ যে আপোনালোকৰ মই এইটো কথা অনুৰোধ জনাম, খেল এটা প্ৰতিযোগিতা, ইয়াত কোনো শত্ৰুতা নাই। উন্নতমানৰ খেল প্ৰদান কৰি নিজকে প্ৰতিষ্ঠা কৰক। এইখিনি কৈ আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি। মই সকলোকে শান্তি সমৃদ্ধি বজাই ৰাখি খেলখন উপভোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। লগতে গোটেই খেলুৱৈখিনিক ভালকৈ খেল খেলি যাতে সকলোকে আনন্দ উপভোগ কৰায় তাৰ বাবে অনুৰোধ কৰিছোঁ। এইখিনি কৈ মই বক্তব্য সামৰিছোঁ। গোটেই পৰিৱেশটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে যে ফুটবল খেলাৰ প্ৰতি মানুহৰ জোচ কিমান। এয়া চাই লওক। আগুৱাই সেৱা কৰক, দুয়োটাৰ টিমক শুভেচ্ছা দিয়ক, চিঞৰি দিয়ক, যাতে আকৌ আমি নেক্সট বছৰ খুব ডাঙৰ কৰি খেলখন পাতিব পাৰোঁ। শুভেচ্ছা দিয়ক। বঢ়িয়া বঢ়িয়া। হয়ে গেলে গাও না
সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক লাহে লাহে যাবলৈ মই জনাইছোঁ। মোৰ লগত আছে গমুৰা গুড মৰ্ণিং FC-ৰ বিজয় দলটোৰ মেনেজাৰ আছে আৰু খুব সুন্দৰ তেওঁলোকে পুৰস্কাৰ লাভ কৰিলে আৰু এই মুহূৰ্তত এই শুভ মুহূৰ্তত তেওঁলোকৰ পৰা কমেণ্ট এটা আপোনালোকক জনাব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত? হয়, মই আপোনাক CMC-টোৰ ড্ৰামা তৰফৰ পৰা মনজিত দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আৰু নেক্সট কি খেল আছে সেই খেলখন যেন আমি ভালকৈ খেলিব পাৰোঁ, ভালকৈ আগুৱাই যাব পাৰোঁ। আৰু মই বিশেষকৈ আমাৰ ছাদ্দাম আলী যিটো মোৰ কেপ্টেইন, টিম কেপ্টেইন, তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে যেন গোটেই প্লেয়াৰকেইটাক ডিচিপ্লিন কৰি খেলাই নি আমি যেন জিত প্ৰদৰ্শন কৰিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈকে যেন এনেকৈ থাকে। মেনেজাৰ হিচাপে গোটেই টিমটো কি ধৰণে মেনেজ কৰা হৈছে অলপমান? আপোনাৰ টিম কেপ্টেইন বহুত কষ্টৰে আৰু বহুত মানে খাটিছোঁ আৰু টিমটোৰ কাৰণে বহুত কৰিলোঁ। গতিকে আৰু যেন আৰু ভাল হয় ভৱিষ্যতে, মই সেইটোৱে কামনা কৰিছোঁ। থেংক ইউ। ধুনীয়া এটা পৰিৱেশ আৰু খুব সুন্দৰ তেওঁলোকে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পুৰস্কাৰটো আপোনালোকক দেখুৱাই দিছোঁ আৰু 15,001 টকা তেওঁলোকে প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হৈছে। যি নহওক ধন্যবাদ থাকিল। আৰু এইফালে আছে জয়ন্ত কুমাৰ নাথ, তেখেতৰ পৰাও জনাব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত খুব শুভ মুহূৰ্ত আৰু এটা ছাকচেছ যেন লাগিছে, কাৰণ কিয় আমাৰ ভালাগুৰি নহয় সমগ্ৰ এই অঞ্চলতে এনেকুৱা খেলা হোৱা নাছিলে। আৰু বিজয় দল, গমুৰা গুড মৰ্ণিং FC আৰু ৰানাৰ্ছ আপ দল ৰৌমাৰী FC-ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজ তথা আমাৰ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ দাতা কৃষক বৰুৱা আৰু মোৰ বন্ধুবৰ সুৰজিৎ তালুকদাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কৃষক বৰুৱাক বিশেষভাৱে ধন্যবাদ কৰিছোঁ অহাবাৰৰ কাৰণেও। আজিৰ খেলখন দেখি মই নথৈ আনন্দিত হৈছোঁ। ইমানখিনি মানুহ আহিছে খেলখনত, সেইটো দেখি পেলাই বহুত মানে ভাল লাগিছে। কাৰণ মানুহৰ যি খেলৰ প্ৰতি এটা ইণ্টাৰেষ্ট আহিছে সেইটো এটা বহুত প্লাছ পইণ্ট আমাৰ ছ'চাইটিৰ কাৰণে। আৰু ইমান শান্তিপূৰ্ণভাৱে খেলখন হৈ গৈছে। ক'ব গ'লে প্ৰায় 8-10 হাজাৰ মান মানুহ হৈছে। নাই এইটো আমি সৰু থাকোঁতে আমি আগতে দেখিছিলোঁ আৰু বহুত দিনৰ মূৰত দেখিছোঁ ইমান মানুহ গেডাৰিং হৈ এখন ভাল খেল উপভোগ কৰিব পৰা গৈছে। আৰু খেলখন দুয়োটা পাৰ্টিয়ে ভালকৈ মানে খেলিছে, ৰাইজেও বহুত মানে শান্তিপূৰ্ণভাৱে খেলখন উপভোগ কৰিছে। গতিকে ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ কাৰণে, ইমান শান্তিপূৰ্ণভাৱে খেল এখন হোৱাৰ কাৰণে। আৰু গমুৰাৰ যিটো দল আছিলে তেওঁলোকে খেলখনত জিকিছে, 2-0 গ'লত ৰৌমাৰীক মানে হাৰাইছে, কিন্তু বহুত শান্তিপ্ৰিয়ভাৱে খেলখন হৈছে। এইখিনিয়ে মোৰ ক'ব লগা। থেংক ইউ। বৃহত্তৰ সৰুপেটা অঞ্চলৰ পৰা 2025-26 নাট্যবৰ্ষত প্ৰথমবাৰৰ বাবে জন্ম লাভ কৰিছে এটি নতুন নাট্য দল, সেয়া হৈছে হিৰাংগ নাট্য দল। আপোনালোকৰ যিকোনো অনুষ্ঠান অৰ্থাৎ দুৰ্গা পূজা, লক্ষ্মী পূজা, শ্যামা পূজা, ৰাস পূজা আদি যিকোনো অনুষ্ঠানত নাট পৰিৱেশনৰ বাবে আজি যোগাযোগ কৰিব পাৰিব ফোন নম্বৰত। গতিকে পলম নকৰিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব সন্মুখত আহি থকা ফোন নম্বৰত। ধন্যবাদ।